কিডনি বেয়া হোৱাৰ আগত কেইটামান ছিগনেল দিয়ে আমাক আৰু সেই ছিগনেলকেইটা যদি আমি ধৰিব পাৰোঁ তেতিয়াহ'লে আমি অতি সোনকালে ইয়াৰ ট্ৰিটমেণ্ট ষ্টাৰ্ট কৰি দিব পাৰোঁ আৰু যেতিয়া আমি ছিগনেলকেইটা ধৰিব নোৱাৰোঁ বহুত বেছি দেৰি হৈ যায় তেতিয়াহ'লে আমাৰ হাতত একো নাথাকে। মই আজি 8-9টামান এনেকুৱা কথা ক'ম সেই চিমটম যদি আপোনাৰ শৰীৰত দেখা দিয়ে তেতিয়াহ'লে আপোনাৰ কিডনিৰ সমস্যা হ'ব পাৰে, এবাৰ আপুনি পৰীক্ষা কৰাই ল'ব পাৰে। প্ৰথমটো হৈছে আপোনাৰ হাত ফুলি গৈছে, ভৰি ফুলি গৈছে, মুখ ফুলি গৈছে, এইটো এটা কাৰণ হ'ব পাৰে। দ্বিতীয়টো কাৰণ হ'ব যে ইউৰিনেশ্যন আপোনাৰ বহুত বেছি কমি গৈছে বা বহুত বেছি হৈ গৈছে, বাৰে বাৰে পেচাব লাগি আছে, এইটো এটা কাৰণ হ'ব পাৰে। 3 নম্বৰ কাৰণটো হ'ব পাৰে যেতিয়া আপুনি ইউৰিন কৰে, ইউৰিনৰ লগত তেজ যায় বা ইউৰিনৰ যেতিয়া কৰে তেতিয়া ইউৰিনৰ ওপৰত ভাগত চাব সৰু সৰু ভুৰভুৰণি বা ফেনৰ নিচিনা দেখা যাব, কিন্তু প্ৰস্ৰাৱৰ লগত তেজ যোৱাটো ইউৰিনাৰী ব্লাডাৰৰ কাৰণেও হ'ব পাৰে। 4 নম্বৰ সমস্যাটো হ'ব পাৰে যে অতিৰিক্ত ক্লান্তি, অতিৰিক্ত দুৰ্বল আপোনাৰ শৰীৰটো হৈ যাব। 5 নম্বৰ কাৰণ এনেকুৱা হ'ব পাৰে আপোনাৰ উশাহ নিশাহ লওঁতে কেতিয়াবা কষ্ট অনুভৱ হ'ব পাৰে। 6 নম্বৰ কাৰণ হ'ব পাৰে বাৰে বাৰে বমি বমি ভাৱ লগা বা বমি অহা, তেনেকুৱা ধৰণৰ হ'ব পাৰে। 7 নম্বৰ এটা কাৰণ থাকিব পাৰে আপোনাৰ স্কিনত বহুত বেছি খজুৱতি হৈ যাব পাৰে, এনেই খজুৱাই, কোনো ধৰণৰ ৰিজন নাই, খজুৱতি হ'ব পাৰে। 8 নম্বৰ আপোনাৰ উচ্চ ৰক্তচাপ, হাই ব্লাড প্ৰেছাৰ হৈ যাব পাৰে। কেতিয়াবা এনেকুৱা লাগিব পাৰে যে আপোনাৰ ভৰিত কিবা বস্তুৱে খুচি আছে। এইকেইটা মই সাধাৰণ চিমটম দিছোঁ। এইকেইটা চিমটম যদি থাকে, আৰু কিছুমান চিমটম আছে, কিন্তু এইকেইটা চিমটম যদি দেখা দিয়ে তেতিয়াহ'লে গম পাব পাৰে হয়তোবা আপোনাৰ কিডনিৰ সমস্যা হ'ব পাৰে। যদি এনেকুৱা ধৰণৰ চিমটম দেখা দিছে তেতিয়াহ'লে এবাৰ ইউৰ'লজিষ্ট ডক্তৰ দেখাই এইকেইটাৰ পৰীক্ষা, কিডনিৰ এটা পৰীক্ষা কৰি ল'ব পাৰে। হয়তোবা বেলেগ কাৰণতো এনেকুৱা ধৰণৰ চিমটম দেখা দিব পাৰে, কিন্তু কিডনিৰ বেয়া হোৱাৰ আগত এইকেইটা চিমটমো দেখা দিয়ে। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে এটা কমেণ্ট কৰিব আৰু এটা লাইক কৰিব, হেনকা টিপছৰ পেজটো ফ'ল' কৰি থ'ব পাৰে। ধন্যবাদ।